সমস্ত খৰিপতি পেলাইছে। কোৱাচোন দেৱী, তথাপিতো জীৱিত থাকিব পাৰে জানো তোমাৰ স্বামী? আজি পুৰন্দৰে আফিছে তোমাৰ মঙ্গল কামনা করা বিলোপ করেছে। দেৱী, দানৱ কেতিয়াও সত্য জ্ঞান কৰা নাই দেৱ পুৰন্দৰে। দেৱী, কিন্তু দানৱে বাৰে বাৰে আক্ৰমণ কৰিছে। বলা দেৱী, যাওঁ আমি নিশ্চয়। দেৱী, যাওক তুমি বলি পৰিচা সম্বোধন চোৱা দেৱী, আজি স্বামী দেৱতাৰ আৰু স্বামী দেৱতাৰ সত্য মানে তুমি মোৰ সত্য নালাগে মংগল কামনা কৰিব। সেইকাৰণে মোৰ ৰাণী যোৱা তোমার কাছে কোনে রক্ষা করে পুরন্দর খতম করা। কিহৰ মতিছন নহয় তুমি মনস্থিৰ কৰিলা হৰণ দেৱৰ্ষি তাৰ আগে চোৱা কোনে সত্যৰমণি দৈত্যপতি হিৰণ্যকশিপু ভক্তি